হেল্ল' বন্ধুসকল, মই চাচনৰ পৰা কৈ আছোঁ। মই আজি কৰিবলৈ লৈছোঁ নেচাৰেল এক্সাৰচাইজ। এইবিলাক বিনা জমত গৈ তোমালোকে ঘৰতে কৰিব পাৰে। এইবিলাক লেগছৰ কাৰণে এক্সাৰচাইজ হয়, যিহেতু মই এইটো কৰি আছোঁ আৰু মোৰ লগতে মোৰ বন্ধুও কৰি আছে। মোৰ বন্ধুবিলাকৰ অলপমান বেয়া হৈছে, তথাপিও ইহঁতে কৰি আছে। তোমালোকে এইবিলাক প্ৰেক্টিছ কৰিব, এইটো লেগছৰ কাৰণে অতি ইম্পৰ্টেণ্ট হৈ যায়। আৰু ইয়াৰ পিছত মই কৰিছিলোঁ ওৱান হেণ্ড পুছ আপছ কৰিছোঁ। এইটো অলপ কষ্ট লাগিছে, তথাপিও মই কৰিছোঁ। মই ইমানে দিন প্ৰেক্টিছ কৰা নাই, এইটো 2-3 দিনমান কৰিছিলোঁ, তথাপি মই কৰিবলৈ চেষ্টা কৰি আছোঁ। তোমালোকে কৰিব পাৰে, একো নাই। আৰু যদি তুমি নৰ্মালি এইবিলাক নকৰিবা, যদি তোমালোকে ফাৰ্ষ্টত কৰি আছা, আৰু এইটো হ'লে চেষ্টৰ কাৰণে এক্সাৰচাইজ হয়। এইবিলাক লাহে লাহে কৰিব লাগে, যিহেতু মোৰ লগত এইবিলাকো কৰি আছে মোৰ বন্ধুসকলেও, কিন্তু এইবিলাকৰ ইমান ভাল এটা হোৱা নাই। তথাপিও তোমালোকে এইবিলাক বেয়া নহ'ব, তোমালোকে এইবিলাক কৰি থাকিব এক্সাৰচাইজ। আৰু ইয়াৰ লগতে গ্ৰাউণ্ডত আহিছিল আমাৰ টিচাৰ, আৰু ইহঁতে আমালোকক অলপমান প্ৰেক্টিছ দিছে ড্ৰিলৰ কাৰণে। আৰু ইয়াৰ পিছত আমালোকে কৰিছোঁ চেষ্ট এক্সাৰচাইজ কৰিছোঁ, আৰু এইটো পুছ আপছৰ লগত কৰিছোঁ। ইহঁতে চাই ল'ব এইটো কেনেকুৱা, আৰু ইহঁতেও অলপমান ভালেমান পাৰে পুছ আপছ কৰিবলৈ। দেখা বন্ধুসকল, আৰু বন্ধুসকল তোমালোকে এক্সাৰচাইজবিলাক ৰেগুলাৰ কৰি থাকিব। আৰু মোৰ এইটো নতুন চেনেল হয়, তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আগন্তুক যিবিলাক ভিডিঅ' আছে সকলোবিলাক